আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ যে আমি কেতিয়াবা কিছুমান বস্তু ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কৰিবলৈ দিগদাৰ হয় বা কেতিয়া ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ দিগদাৰ হয়। গতিকে খুব সহজতে মই আপোনালোকক কেনেকৈ ইংলিছ পয়েম হওক ষ্টৰী হওক এটা অসমীয়ালৈ ট্ৰেন্সলেট কৰিব পাৰি আপোনালোকক দেখাই আছোঁ। এয়া গুগল অন কৰি ল'ব, তাৰপিছত এয়া ট্ৰেন্সলেট টেক্সট, এয়া দেখিছে বহুত এয়া লেংগুৱেজ আছে। মই এইটো এছামিজ কৰি ল'ম। এয়া চাওক, এই মই ইংলিছৰ এইটো পাঠ লৈছোঁ। চাওক বতাহ আৰু পাত এনেকৈ ধুনীয়াকৈ আহি গৈছে।